নমস্কাৰ আৰু স্বাগতম জনাইছো মৃদুপন লাইভছলৈ বলক তেনেহলে আজি ভিডিওটো আৰম্ভ কৰো। আজি আমাক মাকুম লাইনাক নিমন্ত্ৰণ দিছে গায়ন বায়ন দলটো ডিব্ৰুগড় আঠাবাৰীলৈ আৰু তাত যাম কি কৰো কি নকৰো সকলো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। এইখিনিতে এটা কথা আছে আপোনালোকে শুনকচোন, হয়নে নহয়। যিহেতু আমাৰ অসমত প্ৰায়ভাগ গাঁৱত দৌল গায়ন বায়নটো নাইকিয়া হৈ গৈছে। কিহৰ বাবে নাইকিয়া হৈ গৈছে বাৰু? আধুনিক হোৱাৰ বাবে নেকি? সেইটো তথাপিও আধুনিক হ'লে কি হ'ব, আধুনিক হৈ যাওক, কিন্তু আমাৰ অসমীয়া সমাজত দৌল গায়ন বায়ন দলটো জীয়াই ৰাখিবলৈ চেষ্টা কৰক। আমি চেষ্টা কৰিছোঁ, মাকুম লাইনাই আপোনালোকেও কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু আজি কেনেকৈ কি কৰোঁ কি নকৰোঁ প্ৰায় চমুকৈ হ'লেও দেখাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিছোঁ। আপোনালোকে চাব। তেনেহ'লে বলক দেৰি নকৰি আমাৰ দৌল গায়ন বায়নটো কেনেকৈ গৈছোঁ, কেনেকৈ তাত প্ৰদৰ্শনী দেখুৱাব তাকে উপভোগ কৰোঁ। মই অবাক হৈ গৈছোঁ এই মনোমোহা দৃশ্যটো দেখি। ইমানেই ধুনীয়া, আঁকি থৈ দিয়া যেন লাগিছে। টঙিঘৰ, জাল আৰু কেছেটবোৰ দেখিব পোৱা যায় নহয়। গানবোৰ যি ধুনীয়াকৈ শ্বুটিং কৰে, এইবোৰ জেগাতে হয়তো শ্বুটিং কৰিলে আৰু ভাল লাগিব বেলেগ দূৰত যোৱাতকৈ। আলিৰ কাষতে ভালো হয়। পানীবোৰ ক'ৰ পৰা আহিছে জানো, ওচৰ বিলৰ পৰা আহিছে কি জানো। আৰু চাওকচোন ৰঙালাও বজাৰখন, বাপৰে বাপ। আৰু এটা ষ্টাইল ভাল লাগিলে, এই যে গামলাবোৰ দেখিছে, এইবোৰ চব মাছ 150 টকা 200 টকা 100 টকা এনেকৈ গামলা হিচাপত দিয়ে মাছবোৰ। আৰু ধুনীয়া ধুনীয়া একদম বৰালি মাছ এইবোৰ। মই ভাষাৰে বুজাব পৰা নাই, দৃশ্যবোৰ দেখি পাগল হৈ গৈছোঁ ইয়াত। সঁচাকৈ মোৰ লগৰবোৰো চাই পাগল হৈ গৈছে। আমাৰ ফালে অৱশ্যে নাই এইবোৰ, আমাৰ ফালে বিল নদী কোনো একো নাই। চাওকচোন গছ, টুঙিঘৰ ইমান ধুনীয়া দেখিবলৈ। আৰু এইখন চেঁচা নদী হয় নেকি, মই ভালদৰে নাজানো। মুঠতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাওক। আৰু ফাইনেলি পাই গ'লোহি মই আঠাবাৰী নামঘৰলৈ। আৰু বহুত ভাল লাগিছে। নামঘৰটো চাওকচোন, ইমানেই ধুনীয়া নামঘৰ। আমি ইয়াতে প্ৰথমতে সেৱা কৰিম, তাৰপিছত গৃহস্থ ঘৰলৈ যাম গায়ন বায়ন দৌল গান বায়নটো সম্পূৰ্ণ দেখুৱাবলৈ। আপোনালোকে চাই থাকিব। আৰু কথাখিনি কওঁতে অলপ মোৰ খোকোজা লাগিব পাৰে, আপোনালোকে বেয়া নাপাব। নিজৰ বুলি আপোনালোকে ভিডিঅ'টো চাই যাবলৈ বুলি মই আশা ৰাখিলোঁ। এয়া আমি প্ৰথম পালোহি, পদধূলি পেলাইছোঁ। আৰু আমাৰ আশী বিদায় ধুনীয়াকৈ আশীৰ্বাদ দিব। আৰু দি মেলি আমি আৰম্ভ কৰিম। সমাজৰ ভিতৰলৈ সোমাই মেলি কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকে চাই যাব। তেনেহ'লে বলক আজি ভিডিঅ'টো ইয়াৰ পৰাই গায়ন বায়ন দলৰ আৰম্ভ কৰোঁ। এয়া আমি গৃহস্থৰ ঘৰলৈ আমি প্ৰৱেশ কৰিছোঁ। আৰু দুৱাৰদলিত ধুনীয়াকৈ নিয়মেৰে আমি সেৱা জনাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ লাইক শ্বেয়াৰ আৰু নতুন বন্ধু হ'বা বুলি মই হৃদয়ৰ পৰা আশা কৰিলোঁ। এইয়া ডিব্ৰুগড় আঠাবাৰীৰ সমাজ। বহুত ভাল লাগিছে। মানুহবোৰ ইমানেই ভাল, ধুনীয়াকৈ আচাৰ ব্যৱহাৰ ক'ব নালাগে। আৰু ইমান ধুনীয়াকৈ মানুহক কথা বতৰা কৰে আৰু সকলোৱে মিলি জুলি থাকে। পদধূলি পেলোৱাৰ পিছত আঠাবাৰী সমাজৰ লগত ধুনীয়াকৈ নাম প্ৰসংগৰে আৰম্ভ কৰিছোঁ। নাম প্ৰসংগ সামৰাৰ পিছত আমি সম্পূৰ্ণভাৱে আকৌ গায়ন বায়ন দলটো সাজু হৈ উঠিম। আপোনালোকে কিন্তু চাই থাকিব বুলি মই আশা কৰিলোঁ। সকলোৱে নাম পাঠ লৈ আছোঁ, বহুত ভাল লাগিছে।
আমাক সকলোকেই গৃহস্থই ধুনীয়াকৈ এখনি চেলেঙেৰে আদৰিছে আৰু এইদৰে সকলো জেগাতে আমাক আদৰে। আশীৰ্বাদ কৰিছোঁ গৃহস্থ যেন ভালে কুশলে থাকে। প্ৰথম তাল বজোৱাজন মোৰ দেউতা আৰু ওচৰতে ককাইদেউ খুৰা আৰু মই আছোঁ। 4 নম্বৰজন মই হয় আৰু লগত আছে বন্ধু খুৰা সকলোৱে আছে। তেনেহ'লে বলক ভিডিঅ'টো চাই থাকোঁ। বহুত ভাল লাগিছে, চাওকচোন ইমান মানুহ আহিছে চাবলৈ গায়নযোৰা। কিয়নো নাচাব, যিহেতু সকলোৱে সমাজত বিচাৰে গায়নযোৰা থাকিবলৈ। মানে মই ভাষাৰে বুজাব পৰা নাই, বহুত ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাককচোন কেনেকুৱা পাইছে। একেবাৰে আগত বহি থকাজন মোৰ দেউতা আৰু তেখেতে নাম লৈ আছে আৰু লগত আমিও লৈ আছোঁ, একেলগে সহযোগ কৰি আছোঁ। এতিয়া হ'ব আমাৰ ধেমালি খেল, মানে মাজত ধেমালি খেল থাকে। আপোনালোকক প্ৰথম দেখুৱাব পদুম ফুল। পদুম ফুল মানে ইমানেই ধুনীয়াকৈ বনে, চাওকচোন কেনেকৈ বনিছে। ধুনীয়াকৈ দুজন মাজত ৰখে, ধুনীয়াকৈ কলিটো বনাইছে আৰু কিনাই কিনাই পদুম ফুলৰ পাহিবোৰ বনাইছে ধুনীয়াকৈ। এইয়া চাওক, বহুত ধুনীয়া লাগে আৰু বহুত কষ্ট কৰি আমি শিকিছোঁ। আপোনালোকে আগুৱাই নিব বুলি মই আশা কৰিলোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। যিহেতু বহুত ভাগৰো লাগি আছিল দূৰৰ পৰা অহাৰ বাবে, অলপ কষ্টও হৈছে, উপায় নাই। এতিয়া উঠিব মহৰ ওপৰত, মানে মহৰ ওপৰত তাল কেনেকৈ বজাব আপোনালোকে চাওকচোন। মানে এজন দুজন তিনিজন চাৰিজন মানে মানুহ লাগি যায় প্ৰায়ভাগ।
ইজনৰ ওপৰত ইজন উঠি ধুনীয়াকৈ এটা মহৰ সৃষ্টি কৰিছে মহৰ ওপৰত কেনেকেনো তাল বজাব তাকে চাওকচোন আপোনালোকে বহুত কষ্ট হয় এইবোৰ কৰিবলৈ নিজৰ যিমান পাৰো আমি অসমীয়া সমাজৰ গায়ন বায়নৰ সংস্কৃতিবোৰ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছো আপোনালোকেও চেষ্টা কৰিব বুলি মই আশা কৰিলো এয়া ধেমালি খেল হয় এইবোৰ সব এতিয়া আহিছো মই নৰসিংহ হম মানে পেট ফালি খাম এইজন নৰসিংহ মই যিজনে নৰসিংহৰ পাঠ কৰিছো চাওকচোন অভিনয়টো কেনেকুৱা লাগিছে চেষ্টা কৰিছো আপোনালোকৰ আগত মই ভালকৈ দেখুৱাবলৈ আৰু চেষ্টা কৰিম এতিয়াও ভাল হোৱা নাই মানে সকলো দেখুওৱা হয় ইয়াত নৰসিংহই কেনেকৈ পেট ফালি খায় মানে কেনেকৈ পদুম ফুল ফুলে কেনেকৈ মানে গেট বনিব ইয়াৰ পিছত আৰু ছাগলী কেনেকৈ গাখীৰ খায় সেইবোৰ দেখুওৱা হ'ব আপোনালোকে চাই থাকক এতিয়া ছাগলীৰ ওপৰত মানে ছাগলী পোৱালিটোৱে কেনেকৈ গাখীৰ খায় কেনেকৈ খেলে তাকে দেখুওৱা হৈছে মাকৰ ওপৰফালে জঁপিয়াই আৰু তলৰফালে সোমাই মেলি গাখীৰ খায় এইদৰে দেখুওৱা হৈছে আৰু ভাল পাইছে সকলোৱে চাই আছে যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো কেনেকৈ পাইছে মই নাজানো মোৰ ভাইটিজনে মই ভিডিঅ' কৰি দিছিলে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আপোনালোকে চাব পাব এইখন গেট মানে গেটখনৰ ভিতৰৰ ফালে আমি কেনেকৈ প্ৰৱেশ কৰিম তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আমি গায়ন বায়নবোৰ আৰম্ভ কৰিম বহুত কষ্ট হয় গেটখন বনাবলৈ তথাপিও আপোনালোকৰ মাজত আমি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ এতিয়া আমি এজনকৈ সোমাই যাম গেটৰ তলৰ ফালে ধুনীয়াকৈ প্ৰৱেশ কৰি মেলি গায়ন যোৱা সম্পূৰ্ণভাৱে আগুৱাই নিবলৈ আমি চেষ্টা কৰিম আপোনালোকে চাব কেনে নেপায় তেনেহ'লে বলক আজি গায়ন যোৱা সকলোৱে উপভোগ কৰোঁ আৰু আপোনালোকেও গায়ন যোৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিব বুলি মই আশা কৰিলোঁ